আজি আমি আলোচনা কৰিব প্ৰিপজিশ্যনৰ MCQ বিভিন্ন ধৰণৰ পৰীক্ষাবিলাকত প্ৰিপজিশ্যন বিষয়বস্তুৰ ওপৰত প্ৰশ্ন আহে তো প্ৰিপজিশ্যনৰ ভিডিঅ' মই ইতিমধ্যে আপলোড কৰিছোঁ আপোনালোকে চাইছে যিসকলে চোৱা নাই আপোনালোকে চাব পাৰে ভিডিঅ'ৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আপুনি 2 মিনিট ভিডিঅ'টো চালে আপুনি প্ৰিপজিশ্যন আপোনাৰ ক্লিয়াৰ হ'ব অতি সহজভাৱে মই প্ৰিপজিশ্যন বিষয়বস্তুটো বুজাই দিছোঁ আপোনালোকে চাই আহি তাৰপিছত আপোনালোকে এই ভিডিঅ'টো চাব প্ৰথমটো প্ৰশ্ন আছে অনিমা ইজ পৰ তাৰপিছত খালি জাগা দিয়া আছে ইয়াতে দিয়া আছে অনেষ্ট অনিমা মানে এজন মানুহৰ নাম পৰ মানে দুখীয়া অনেষ্ট মানে সভ্য মানে ভাল অনিমা দুখীয়া খালি জাগাত কি হ'ব মানে কোনটো শব্দ বহাই দিয়াৰ পিছত ইয়াতে অনেষ্ট হ'ব মানে সভ্য ইয়াতে হ'ব অনিমা পৰ বাট অনেষ্ট অনিমা দুখীয়া কিন্তু সভ্য ইয়াতে এই বাট প্ৰিপজিশ্যনটো বহিব তো 2 নম্বৰটো জুল চাওঁ আই শ্বেল গো গুৱাহাটী মই গুৱাহাটী যাম তেতিয়াহ'লে ইয়াতে কি বহিব নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যদি আমি এড দিওঁ এড মানে কি আছিলে মই মোৰ ভিডিঅ'ত বহুত ধুনীয়াকৈ দেখাই দিছিলোঁ এড মানে কি দান্তিয়াত্ব তেতিয়াহ'লে ইয়াতে কি হ'ব মই গুৱাহাটীত যাওঁ শুদ্ধ হ'ল নেকি নিশ্চয় শুদ্ধ হোৱা নাই ইয়াৰ শুদ্ধ বাক্যটো কি হ'ব মই গুৱাহাটীলৈ যাম গুৱাহাটীত যাম নহয় গুৱাহাটীলৈ যাম লৈ গুৱাহাটী লৈ তেতিয়াহ'লে কি বহিব এইটো টু মানে হ'ল লৈ ইয়াৰ পিছত প্ৰশ্নটো যদি আমি চাওঁ কিপ দি পেন খালী ঠাই আছে ইয়াতে দি টেবুল কিপ মানে ৰখা পেন মানে কলম টেবুল মানে নিশ্চয় বুজি পায় টেবুল কলমটো টেবুলত ৰখা মানে থোৱা কলমটো টেবুলত থোৱা কি হ'ল কি হ'ব এট হ'ব বাই হ'ব ইন হ'ব নে অন হ'ব ধৰিব পাৰিছেনে কলমটো টেবুলত থোৱা মিলিছে নেকি নিশ্চয় মিলা নাই যদি ইয়াত আমি ত দিওঁ মানে এট মানে দান্তিয়াত্ব কলমটো টেবুলত থোৱা নিশ্চয় মিলা নাই ইন মানে যদি দিওঁ ইন মানে কি নিশ্চয় ইন মানে হ'ল ভিতৰত কলমটো টেবুলৰ ভিতৰত থোৱা যদিও হয় আমি বাক্যবিলাক তেনেকুৱাকৈ ক'লে এইটো আমি অসমীয়াত যদি মিলিছে ইংৰাজীত কওঁতে অকণমান বেলেগ হয় যেহেতু ভিতৰত নহয় কলমটো ওপৰত থ'ব দিছে কলমটো টেবুলৰ ওপৰত থোৱা ওপৰত হ'লে কি হ'ব অন মানে ওপৰত তেতিয়াহ'লে ইয়াতে কি প্ৰিপজিশ্যন বহিব অন কলমটো টেবুলৰ ওপৰত থোৱা বা কলমটো টেবুলৰ ওপৰত ৰখা নিশ্চয় ধৰিব পাৰিলে ইয়াতে হ'ব অন আনহাতে জোনালী কেম হাৰ ফাদাৰ জোনালী আহিছিল হাৰ ফাদাৰ তেওঁৰ দেউতা ইয়াতে কি দিলে মিলিব জোনালী কেম মানে আহিছিল হাৰ মানে জোনালী তেওঁৰ বা তাইৰ দেউতা জোনালী আহিছিল তাইৰ দেউতা অসমীয়াত ঠিক এনেকুৱাই হ'ল তেতিয়াহ'লে ইংৰাজীত কি হ'ব উইথাউট এবভ আপন কোনটো হ'ব ইয়াতে উইথ মানে কি সৈতে উইথাউট মানে তেওঁৰ বিনে বা বাহিৰে এবভ মানে ওপৰত আপন মানেও ওপৰত ইতালি ইয়াতে কি হ'ব জোনালী আহিছিল উইথ হ'ব ইয়াতে উইথ মানে সৈতে জোনালী আহিছিল তেওঁৰ দেউতাৰ সৈতে নিশ্চয় মিলিছে এই বস্তুটো যে জোনালী তেওঁৰ দেউতাৰ সৈতে বা দেউতাৰ লগত আহিছিল ইয়াতে সঠিক উত্তৰটো হ'ব উইথ আন এটা প্ৰশ্ন হ'ল দি অল্ড মেন কেন নট ৱক ষ্টিক মানে হ'ল লাঠি আৰু অল্ড মানে হ'ল বুঢ়া মেন মানে হ'ল মানুহ কেন নট মানে নোৱাৰে ৱক মানে খোজকাঢ়া বুঢ়া মানুহজন খোজকাঢ়িব নোৱাৰে লাঠি আমি যদি অসমীয়াত মিলাইছা বস্তুটো কি হ'ব যে বুঢ়া মানুহজন খোজকাঢ়িব নোৱাৰে লাঠি বিনে বা লাঠি অবিহনে বুঢ়া মানুহজনে খোজকাঢ়িব নোৱাৰে তেতিয়াহ'লে লাঠি অবিহনে তোৰ ইংৰাজীত কি হ'ব মই যিটো প্ৰিপজিশ্যনৰ ভিডিঅ' আপলোড কৰিছোঁ তাতেতো বৰ ধুনীয়াকৈ দেখুৱাই দিয়া আছে যে অসমীয়াত মই গোটেইখিনি দি দিছিলোঁ যে ইয়াতে অবিহনেটো হ'ব উইথ মানে হ'ল লগত উইথ দিলেও নহ'ব ফৰ দিলেও নহ'ব এগো দিলেও নহ'ব ইয়াতে সঠিক উত্তৰটো হ'ব উইথাউট মানে হ'ল অবিহনে বা বিনে লাঠি বিনে বা লাঠি অবিহনে বুঢ়া মানুহজন খোজকাঢ়িব নোৱাৰে ইয়াৰ পিছৰ প্ৰশ্নটো যদি আমি চাওঁ
মিনতি সিট দি ট্রি মিনতি বহিছে গছ বা গছজোপা এতিয়া কি হ'ব আপন মানেতো ওপৰত আপন যদিও নিমিলে মিনতি গছৰ ওপৰত বহিছে নেকি নিশ্চয় নহয় বিফৰ মানে কি আগত মিনতি গছৰ আগত বহিছে তেনেকুৱা আগতো নিমিলে এবভ মানে ওপৰত ইটো নিমিলে আণ্ডাৰ হ'ব ইয়াতে সঠিক উত্তৰটো হ'ব ডি যে মিনতি সিট আণ্ডাৰ দ্য ট্ৰি মিনতি গছৰ তলত বহিছে ইয়াৰ সঠিক উত্তৰটো হ'ব ডি আন এটা প্ৰশ্ন হ'ল আই নো নাথিং হিম ইয়াতে KNOW ইটো ন মানে হ'ল জনা নাথিং মানে না নহয় মানে বা নাজানো ইয়াতে কোৱা হৈছে আই নো নাথিং মই নাজানো বা তেওঁক মই চিনি নাপাওঁ আই নো নাথিং মই নাজানো হিম তেওঁক মই চিনি নাপাওঁ তেতিয়াহ'লে কি হ'ব ইয়াত অভাৰ বাই ইনটু এবাউট কোনটো মিলিব অভাৰ মানেতো ওপৰত বাই মানে দ্বাৰা বা ওচৰত ইনটু মানে ভিতৰত তেতিয়াহ'লে আই নো নাথিং ইনটু দিলেতো নহ'ব হয় নহয় মই তেওঁক ভিতৰত চিনি নাপাওঁ মই তেওঁক ওপৰত চিনি নাপাওঁ বা মই তেওঁৰ ওচৰত চিনি নাপাওঁ এইটোতো নিশ্চয় নিমিলে তেতিয়াহ'লে ইয়াৰ সঠিক উত্তৰটো হ'ব ডি যে মই তেওঁৰ বিষয়ে এবাউট মানে হ'ল বিষয়ে বা সম্পৰ্কে আই নো নাথিং এবাউট হিম হিম মানে তেওঁৰ মই তেওঁৰ সম্পৰ্কে নাজানো ইয়াত সঠিক উত্তৰটো হ'ল এবাউট মানে সম্পৰ্কে মই তেওঁৰ সম্পৰ্কে নাজানো আন এটা প্ৰশ্ন হ'ল আই মাষ্ট ৰিটাৰ্ণ 5 PM মই 5টাত ঘূৰি আহিম ইয়াতে কি হ'ব আফটাৰ বিফৰ বিচাইড ইনটুটো নিশ্চয় নহ'বই ইনটু যিহেতু ইনটুৰ অৰ্থ কি ভিতৰত আৰু বিচাইড মানে ওচৰত কাষত হয়নে নহয় আফটাৰ মানে আগত বিফৰ মানে পিছত আফটাৰ আৰু বিফৰ এই দুটাৰ মাজত এটা হ'ব আই মাষ্ট ৰিটাৰ্ণ 5 PM যদি মই বিফৰ দিওঁ বিফৰ মানে কি আগত মই 5টাৰ আগতে ঘূৰি আহিম মই 5টাৰ পিছত ঘূৰি আহিম কোনটো হ'ব ইয়াৰ সঠিক উত্তৰটো ধৰিব পাৰিছেনে ইয়াৰ সঠিক উত্তৰটো হ'ব বিফৰ